everyone, welcome to my channel. আজি এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া প্ৰায় 1টা বাজিব হ'ল। মই সকলো কাম কৰি আজৰি ভাত বনাই নিয়ৰক গা ধুৱাই মই নিজে গা ধুই ঘৰ সব সাফ চিকুণ কৰি আজৰি এতিয়া ভাত খাব যাম। এখিনি প্ৰায় মই আজি ব্লগটো ষ্টাৰ্ট কৰিছো। আজি আমি ভাতত কি খাওঁ চাওঁচোন নহয় আহকচোন তেন্তে আজি আমি কি খাওঁ তাকে তাৰ পৰাই ষ্টাৰ্ট কৰোঁ আপোনালোকক দেখাওঁ। একো স্পেচিয়েল বুলি নহয়, ভাত আছিলে, বেঙেনা পিটিকা, চাটুগুৰি পিটিকা আৰু মুৰ্গী মাংস অকণমান আছিলে আৰু লগতে এয়া টেঙা দিয়া দালি, এয়া তেখেতৰ ভাত আৰু এয়া মোৰ ভাত। এতিয়া দুইজনে ভাত খাম, তাৰপিছত আপোনালোকক পুনৰ মই লগ পাম, নহয় জানো? খাই অলপ জিৰণি লোৱা হ'ল। এতিয়া ইভিনিং টাইমেই হ'ল। আজি ভাবিলোঁ ইভিনিং টাইমত এটা পিঠাকে বনাওঁ আৰু তাৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এটা ডিম লৈছোঁ আৰু ডিমটো মই এনেদৰে ভালদৰে ফেটি লৈছোঁ আৰু এতিয়া 1 কাপ ময়দা ল'ম। এয়া দেখিছে ময়দাখিনি মই ইয়াত দিলোঁ, দি পেলাই পুনৰ ময়দাখিনিও ভালদৰে ডিমৰ লগত মিলাই দিলোঁ আৰু ইয়াত অকণমান পানী দিম, তেতিয়া সুন্দৰকৈ ময়দা আৰু ডিমখিনি মিলি যাব আৰু কনচিষ্টেঞ্চিখিনিও ভাল হ'ব। সেয়েহে মই ইয়াত অকণমান এতিয়া পানী দিম। খুবেই সহজ আৰু আপোনালোকে ইনষ্টেণ্ট বনাব পৰা এটা পিঠা হয়। বাচ্চায়ো খুব ভাল পায় এইটো খাই, সেয়েহে মই নিয়ৰে ভাল পায় নিয়ৰৰ কাৰণেও প্ৰায়ে বনাওঁ এই পিঠাটো। আৰু ইয়াত এতিয়া মই দিম অকণমান চেনি দিম। চেনিটো আপোনালোকে জোখমতে দিব, যিসকলে বেছি মিঠা খাই ভাল পায় তেওঁলোকে বেছি চেনি দিব পাৰে। মই বিশেষ চেনি নাই দিয়া আৰু ইয়াত অকণমান নিমখ দিম। এতিয়া এইখিনি পুনৰবাৰ মই ভালদৰে মিলাই ল'ম আৰু আলহী আহিলেও পুতুককৈ বনাই দিব পাৰি এইটো পিঠা। আৰু এতিয়া এয়া চাওকচোন কনচিষ্টেঞ্চি ধুনীয়াকৈ কনচিষ্টেঞ্চিখিনি ভাল হৈছে। গতিকে এতিয়া এখন কেৰাহী পাতি লওঁ আৰু কেৰাহীত অকণমান তেল দি লওঁ। আহক বনাওঁ। এয়া কেৰাহীখন পাতি অলপ তেল দিলোঁ, ইয়াত ৰিফাইন অইল ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া মই এটাকৈ দি গৈছোঁ। এইটো প্ৰথম দি চালোঁ, সুন্দৰকৈ ফুলিছে। এতিয়া মই এটা আপোনালোকক দি দেখাম কেনেকুৱা হৈছে। এইটো চাওক, এচামুচ দিছোঁ মাত্ৰ, এয়া দি দিছোঁ এচামুচ আৰু সুন্দৰকৈ ফুলি আহে দিয়াৰ লগালগ আৰু খুব কোমল হয়, ছফ্ট হয় খাবলৈ, সেইকাৰণে ভালো লাগে খাই। ইভিনিং টিৰ লগত খাবৰ কাৰণে এইটো বেষ্ট এটা পিঠা। অলপ মালপোৱাৰ দৰে হয়। এয়া গোটেই পিঠাখিনি মই এতিয়া বনাই ল'লোঁ, প্ৰায়ে হৈছে মোৰ পিঠাখিনি। ইফালে মই এটা ষ্ট'ভত চাহ উতলাই আছোঁ। আজি গোটেই দিনটো মই ইমানেই ব্যস্ত হৈ আছিলোঁ যে বাহিৰলৈ ওলাবলৈ সময় পোৱা নাই। অকণমান ৰেষ্টো ল'লোঁ বাৰু, আৰু এইটো নিয়ৰে পানী খাই আছে, অকণমান ৰেষ্টো ল'লোঁ। এতিয়া ভাবিছোঁ অকণমান বাহিৰৰ পৰা আহোঁচোন, আপোনালোককো দেখাওঁ বাহিৰৰ পৰিৱেশটো। নিয়ৰে মই বাহিৰত ফুৰি আছোঁ, অকণমান ফুৰিলে মনটো ভাল লাগে। তাৰপিছত ধূপ চাকি জ্বলাব লাগিব, তাৰপিছত আকৌ সন্ধিয়া খানাৰ কাৰণে প্ৰস্তুতি চলাবলৈ আছেই। এনে এতিয়া অকণমান ফুৰি লৈছোঁ।
ৰাস্তা পুৰা খালী, এইফালে পুৰা খালী, মাত্ৰ দুজনে খোজকাঢ়ি আছে। এনেই এইকণ সময়ত কলনীত খোজকঢ়া মানুহ বহুত থাকে, গধূলি সময়ত বহুত মানুহে খোজকাঢ়ি থাকে কলনীত, কিন্তু এইকেইদিন লকডাউন দিয়াৰ পৰা খোজকঢ়া মানুহ কোনো নাই। বহুত ভাল কথা হৈছে এইটো। চাওক, মাত্ৰ দুজন মানুহ, তেওঁলোকেও চাগে আমাৰ দৰে আমনি লাগি অকণমান ওলাই আহিছে, ইয়াতো কোনো নাই। অকণমান জিৰণি ল'লোঁ, অকণমান টিভি চালোঁ। এতিয়া প্ৰায় 8 বাজিছে। নিয়ৰক অকণমান দেৰি কাৰণে শুৱাই দিলোঁ আৰু এইকণ সময়তে মই ডিনাৰৰ প্ৰস্তুতি কৰি লওঁ। আজি ভাবিছোঁ কঁঠালৰ মুচি আনি থৈছিলে, কঁঠালৰ মুচি বনাম আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চাম। সকলোৱে জানেই কঁঠালৰ মুচি কেনেকৈ বনাব লাগে, কি কথা, তথাপিতো মইনো কেনেকৈ বনাওঁ তাকে দেখাম, নহয় জানো। কঁঠালৰ মুচিখিনি বনাওঁচোন নহয়, গেছটো অন কৰি লৈছোঁ। কেৰাহী দি দিছোঁ। এতিয়া কেৰাহীখন অকণমান গৰম হ'বলৈ দিওঁ। কেৰাহীখন অলপ গৰম হোৱাৰ পাছতে মই ইয়াত এতিয়া তেল দিম। মই অলিভ অইল ইউজ কৰিছোঁ, সেয়েহে কেৰাহীখন বহুত বেছি গৰম হ'বলৈ দিয়া নাই, কাৰণ অলিভ অইল ইউজ কৰিলে কম হিটতে বনাব লাগে। এতিয়া মই ইয়াত তেলখিনি গৰম হ'বলৈ নিদিওঁ, তাত এখিলা তেজপাত দি দিম আৰু লগতে কেইটামান পাঁচফোৰণ দি দিম। আৰু অকণমান পাঁচফোৰণকেইটা ফুটাৰ পাছতে ইয়াত মই কাটি ৰখা পিঁয়াজখিনি দি দিম। সদায় মনত ৰাখিব, অলিভ অইল কেতিয়াও বেছি হিটত বনাব নালাগে। এতিয়া ইয়াত মই আদা নহৰু পেষ্টখিনি দি দিম। এয়া নিয়ৰৰ মাত শুনিছে, সি মোৰ ওচৰতে খেলি আছে, আৰু ভালদৰে অকণমান লৰাই দিম। অন্য তেলৰ দৰে অলিভ অইলত যেতিয়া বনোৱা হয় তেতিয়া গল্ডেন ব্ৰাউন নহয় পিঁয়াজখিনি, কিন্তু তথাপিতো অলপ দেৰি ভজাৰ পাছত ইয়াত মই অকণমান হালধি দি দিম আৰু অলপ ভালদৰে লৰাই দিম হালধি দি পেলাই, আৰু অকণমান দেৰি সিজিবলৈ দিম। তাৰপিছতে ইয়াত দিম বিলাহী, কাটি ৰখা বিলাহীখিনি দিম। বিলাহীখিনি দিও ভালদৰে লৰাই দিম। আৰু বিলাহীখিনি আমি সকলোৱে জানো বিলাহী গলিবৰ কাৰণে অকণমান নিমখ দিলে সোনকালে গলে, সেয়েহে মই এতিয়া অকণমান নিমখ দি দিম যাতে সোনকালে বিলাহীখিনি গলি যায়। আৰু মনত ৰাখিব, এতিয়া যিহেতু নিমখ অকণমান দিয়া হৈছে, সেয়েহে যাতে পিছত নিমখটো আন্দাজমতে জোখমতে দিব, যাতে বেছি নহয়। এতিয়া ইয়াত মই কিটচেন কিং মছলা অকণমান দি দিছোঁ আৰু লগতে অকণমান জালুক দি দিছোঁ। বেছি জালুক নাই দিয়া, নিয়ৰে যিহেতু খাব, সেয়েহে মই খুব কম পৰিমাণৰ জালুকহে ব্যৱহাৰ কৰিছোঁ। তাৰপিছত অকণমান দেৰি সিজিবলৈ দি মই ইয়াত এতিয়া দিম বইল কৰি ৰখা কঁঠালৰ মুচিখিনি দি দিম, আৰু অকণমান ভালদৰে লৰাই পেলাই ইয়াত এতিয়া মই পুনৰ নিমখ ছটিয়াই দিম। বিলাহীখিনি অলপ গলাৰ পাছতহে মই এইখিনি দিছোঁ। তাৰপিছত এতিয়া এখন ঢাকোন দি প্ৰায় 5 মিনিটমানৰ কাৰণে সিজাম। তাৰপিছত আমাৰ কঁঠালৰ মুচি ৰেডি হৈ যাব। অলৰেডি মোৰ এয়া তৰকাৰীখিনি বনি আছে, এইফালে ৰুটি বনাবলৈ লৈছোঁ। অথনি মই আপোনালোকক দেখাইছিলোঁ, মই প্ৰায় আধা ঘণ্টামান সময়ে হ'ল এইখিনি মই মঠি থোৱা আটাখিনি। এতিয়া মই এইফালে ৰুটি বনাম আৰু এইফালে তৰকাৰীখিনিও প্ৰায় হৈছে। আপোনালোকে ইয়াত ইচ্ছা কৰিলে জলকীয়াও দিব পাৰে। মই কোনো জলকীয়া ব্যৱহাৰ কৰা নাই, নিয়ৰেও খাব যিহেতু, সেইকাৰণে কোনো ধৰণৰ জলকীয়া ব্যৱহাৰ কৰা নাই। এতিয়া মই ৰুটিখিনি বনাই লওঁ। ফাইনেলি সকলো কাম কৰি শেষ হ'ল, খাই বৈ ধুই পখালি আজি এইখিনিতে মই মোৰ ব্লগটো শেষ কৰিছোঁ। যদি আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে ভাবিছে চাগে মই কি খাই আছোঁ, মই খাই আছোঁ হজমোলা। গতিকে আজিলৈ আপোনালোক সকলোকে বিদায় দিছোঁ। আন এটা নতুন ব্লগৰ সৈতে পুনৰ আপোনালোকৰ আগলৈ আহিম। তাৰ আশাৰে আজিলৈ বাই বাই।